নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আমি আজি খোৱা ভাত সাজত কি কিনো আছে চাওঁচোন আহক সকলোৱে। দাইলত ঢেকীয়া, কঁঠালগুটি আৰু খৰিচা দিয়া, ভেন্দি বইল, ৰঙালাও, পটল আৰু আলু ভাজি, কুন্দুলি ভাজি। আহকচোন কিদৰেনো বনোৱা হৈছে সকলোৱে চাওঁ। তেলখিনি গৰম হোৱাৰ পিছত দুটা শুকান জলকীয়া, গোটা জিৰা দিয়া হ'ল, পিঁয়াজ দিয়া হ'ল, পিঁয়াজখিনি ৰঙা পোৱাৰ পিছত পটলখিনি দিয়া হ'ল, হালধি দিয়া হ'ল, নিমখ দিয়া হ'ল, লৰাই দি কিছু সময়ৰ কাৰণে ঢাকোন মাৰি দিয়া হ'ল। অলপ দেৰি পিছত তাত কাটি থোৱা আলু মিহলাই দিয়া হ'ল। হালধি, ধনিয়া, জিৰা পাউডাৰ দিয়া হ'ল। তাৰপিছত ৰঙালাওখিনি দি দিয়া হ'ল। ৰঙালাওখিনি দিয়াৰ পিছত নিমখ আগতে দিয়া হৈছিল কমকৈ, এতিয়া সোৱাদ অনুসৰি নিমখ দি ঢাকোন মাৰি দিয়া হ'ল। কিছু সময়ৰ পিছত আকৌ এবাৰ লৰাই দিয়া হ'ল। লৰাই দি ঢাকোন মাৰি দিয়া হ'ল। আঞ্জাখন প্ৰায় সিজিলে আকৌ ঢাকোন মাৰি দিয়া হ'ল। আঞ্জাখন সিজিলে এতিয়া দাইল, কঁঠালগুটি আৰু ঢেকীয়া কুকাৰত বইল কৰি লোৱা আছিলে। তেল দিয়া নাই, বিনা তেল কেৰাহীত দি দিয়া হ'ল। এতিয়া তাত খৰিচা দি দিয়া হ'ল 4-5 চামুচমান। আমাৰ দাইল বেছি আছিলে, গতিকে 5-6 চামুচমান দি দিয়া হ'ল। দাইলত জোখমতে পানী দিয়া হৈছিল আৰু নিমখ দিয়া হৈছিল, মই দেখাবলৈ পাহৰিলোঁ। আৰু লগত কুন্দুলি ভাজি আছিলে, দেখুওৱা নহ'ল। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে চাব। আজিলৈ ভিডিঅ'টো ইমানেই, মই বিদায় লৈছোঁ আপোনালোকৰ। বাই বাই।